A very good morning students. So students, আজি আমি basic sounds বিলাকৰ বিষয়ে শিকিম যিটা soundsৰ নজনা ফলত আমি কি কৰো আমাৰ শুদ্ধকে pronunciationটো আমি কৰিব নোৱাৰো so এতিয়া ইয়াত মই দুটা words লিখি থৈছো cat cat আৰু cell cell এতিয়া cat যদি cat হয় cell কেল হ'ব লাগিছিল আকৌ cell কি হলে আকৌ বেলেগ টাইপ কিয় মানে উচ্চাৰণটো হ'ল তাৰ আকৌ কিছুমান rules আছে যিবোৰ rules আমি জানিব লাগিব যেনেকৈ হৈছে সি ৰকো দুটা উচ্চাৰণ হয় এটা হৈছে কা আৰু এটা হৈছে চা এটা কোন সময়ত কা উচ্চাৰণ হয় আৰু কোন সময়ত চা উচ্চাৰণ হয় হেতু আমি জানিব লাগিব সিৰ পাছত যদি ই আই আৰু ওয়াই আখৰটো বহে ই আই আৰু ওয়াই স্পেসিফিক এই তিনটা আখৰে ই আই আৰু ওয়াই তেতিয়া আমি হেতু কি হিচাপত উচ্চাৰণ কৰি প্ৰনাউন্স কৰি চা আৰু সিৰ পাছত যদি ই আই ওয়াই বাহিৰে যি কোনো আখৰে বহক এটা মই কেইটামান এক্সাম্পল দিছো যেনেকৈ আছে এ আৰ ইউ ও আৰু বহুতো যি কোনোৱে যিয়ে নবহক কিয় তেহেতু কি উচ্চাৰণ হৈ যাব কা উচ্চাৰণ হৈ যাব যেনেকৈ সি এ টি ক্যাট সি ইউ টি কাট সি ও এম ই কাম এবলা কা উচ্চাৰণ দিপিনি হৈছে আৰু সিৰ পাছত যদি যেনেকৈ ওয়াই বহে সি ওয়াই সি এল ই সাইকেল এটো আমি কাইকেল বুলিটো নকওঁ সি আই টি ওয়াই সিটি CINEMA cinema CELEBRITY celebrity so সিৰ পাছত ই আই আৰু ওয়াই বহিলে কি হ'ব কি উচ্চাৰণ হ'ব চা উচ্চাৰণ হ'ব আৰু সিৰ পাছত যদি ই আই ওয়াই বহিৰে বাহিৰে যিকোনো আখৰে নবহকে হেতু কি উচ্চাৰণ হ'ব কা উচ্চাৰণ হ'ব ঠিক হেদৰে জিৰ আকৌ দুটা সাউন্ডছ আছে যেনেকৈ সিৰ আছিলে তেনেকৈ জিৰো আছে এটা হৈছে জ আৰু এটা হৈছে গা যেনেকৈ সিৰ পাছত ই আই ওয়াই বহিলে চা উচ্চাৰণটো হৈছিলে তেনেকৈ জিৰ পাছত ই আই ওয়াই বহিলে জ উচ্চাৰণটো হ'ব যেনেকৈ GEL জেল GIRA FFE জিৰাফ GESTURE এটা এইটো শব্দ বহুতে গেস্চাৰ বুলি প্ৰনাউন্স কৰে বাট দ্যাট ইজ ৰং ইট ইজ নট গেস্চাৰ ইট ইজ জেস্চাৰ আৰু এতিয়া আজি এই মুহূৰ্তৰ পৰা তোমালোকে যাতে এই শব্দটো আৰু কেতিয়াও ভুল নকৰা লাইফত জিৰ পাছত যেহেতু ই বহিছে এটো কি উচ্চাৰণ হ'ব যা উচ্চাৰণ হ'ব সো GESTURE কি হ'ব জেস্চাৰ হ'ব ইট ইজ নট গেস্চাৰ তাৰপিছত জিৰ পাছত ই আই ওয়াই বাহিৰে ও বহক এল বহক ইউ বহক এ বহক জি বহক হেতু কি উচ্চাৰণ হ'ব গা যেনেকৈ GAP গ্যাপ GOOT গুড GREY গ্ৰে তাৰপিছত আহিলে KN words এটা ডাঙৰ সমস্যা মই যদি তোমালোকক কওঁ নিটৰ শব্দটো যদি তোমালোকক যদি ওয়ার্ডটো লিখিব দিও তোমালোকে NIT লিখি থৈ দিবা কিতিয়াও তোমালোকে K2 ইনভলভ নকৰা নো ডাউট K আৰু N লগ লাগিলে শব্দটো হে উচ্চাৰণ হয় নাটো বেছি উচ্চাৰণ হয় K2 সাইলেন্ট হৈ যায় কিন্তু আমি K2 লগাব লাগিব কিয়নো K2 নলগালে শব্দটো ৰং হ'ব লিখাটো ৰং হ'ব ৰাইটিংছটো ৰং হ'ব এতিয়া আমি KN নো কিহত লগাম জানিবটো লাগিব ন যেতিয়া যেটো শব্দ কথা কৈ আছো সেই শব্দটো যদি অলপ শার্প হয় জুঙাল হয় পইণ্টি হয় সুকা হয় আৰু ৰাউন্ড মানে ঘুৰণিয়া যদি হয় তেতিয়া আমি কে টু লগামে যেনেকৈ নাইফ এখন কি হয় জুঙাল নহয় জানো শার্প নহয় জানো ছুৰীখন সেইকাৰণে আমি KNIFE লিখিলোঁ আমি NIFE বাদে আমি কি লিখিলোঁ KNIFE যেটো ৰাইট হয় নি মানে হৈছে আঠুটো হেতু ঘুৰণিয়া নহয় জানো যেহেতু এটো ঘুৰণিয়া অবজেক্ট হয় সেইকাৰণে আমি কি লিখিলোঁ KNEE ইয়াত আমি NEE লিখিব পাৰিলো হয় নহয় জানো কিন্তু KNEE লিখিলোঁ তেনেকৈ ঠিক হৈছে নিট মানে আছে খলাডাল হেতু যেহেতু জুঙাল হয় সেইকাৰণে আমি KNIT লিখিলোঁ হেকিটাই হৈছে KN wordsৰ ভালকৈ চিনাক্তকৰণ কৰিব পাৰা এতিয়া হৈছে আৰু এটা আহিলে THE এই ওয়াৰ্ডটো আমি দ্য বুলিও প্ৰনাউন্স কৰোঁ আমি ডি বুলিও প্ৰনাউন্স কৰোঁ কোন সময়ত আমি দ্য ক'ব লাগে আৰু কোন সময়ত আমি ডি ক'ব লাগে যেতিয়া THE টো কিহৰ আগত বহে কনসনেন্ট শব্দটো যদি কনসনেন্ট মানে সাউন্ড হোৱা শব্দৰ আগত যদি বহে তেতিয়া আমি কি বুলি এটো উচ্চাৰণ কৰিম দ্য আৰু যেতিয়া THE টো ভাৱেল সাউন্ডছ কৰা শব্দৰ আগত বহে তেতিয়া আমি কি কম ইয়াক ডি বুলি কম যেনেকৈ DN ডি ওল্ড হাউস ওকে তাৰপিছত যেতিয়া আমি দা কম যেতিয়া আমি কনসনেন্ট সাউন্ড হোৱা শব্দৰ আগত বহাম যেনেকৈ দ্য ফাৰ্মাৰ ইজ ৱাকিং ইন দ্য ফিল্ড দ্য টিচাৰ ইজ টিচিং বুজি পাইছানে দা আমি কেতিয়া কম যেতিয়া এটো কনসনেন্ট শব্দৰ আগত বহিব THE টো আৰু THE টোক ডি বুলি কেতিয়া কম যেতিয়া এটো ই ভাৱেলছৰ আগত বহিব সো এইকেইটা হৈছে বেসিক সাউন্ড যেটো লৈ আমাৰ সদায় কন্ট্ৰভাৰ্সি হৈ থাকে এতিয়া পা যাতে নহয় থ্যাংক ইউ